ৱেলকাম টু মাই মিনি ব্লগ। আজি মহাশিৱৰাত্ৰি আৰু শিৱৰাত্ৰি কালিৰ পৰাই মিলিছে। কালিয়ে অৱশ্যে মই চাকি দিলোঁ সন্ধিয়া, তাৰপাছতহে শুনিছোঁ বোলে আজি ৰাতি 8টা বজাৰ পৰাহে লাগিছে। আৰু সেইকাৰণে আজিও নাহাকৈ থাকিব নোৱাৰিলোঁ। আজিও এবাৰ চাকি দিওঁ বুলি মন্দিৰলৈ ওলাই আহিলোঁ। আৰু মন্দিৰ দৰ্শন কৰাৰ পাছত কাষতে এখন ৰিজৰ্ট আছিলে আৰু কোৱা শুনিছিলোঁ ৰিজৰ্টখন বহুত ভাল হয়, কিন্তু মই অহা নাছিলোঁ আগতে। আৰু সেইকাৰণে ভাবিলোঁ ইমান ওচৰলৈ আহিছোঁ যেতিয়া ৰিজৰ্টখনৰ পৰা এবাৰ চাই যাওঁ, আৰু সেইবুলি সোমালোঁ। ৰিজৰ্টখনৰ অৱশ্যে এটা গাঁৱৰ পৰিৱেশ, ৰিজৰ্টখনৰ নামেই ভিলেজ। আৰু গ'লোঁ, গৈ পেলাই গোটেই চাৰিওফালে চালোঁ। আৰু মানে পিকচাৰটো অৱশ্যে ৰাতিৰ কাৰণে অলপ ধোঁৱা আহিছে, ইমান ভালদৰে অহা নাই। দিনত হোৱা হ'লে আৰু ভালকৈ আহিল হয়। ৰিজৰ্টখন সঁচাই বহুত ভাল লগা এটা পৰিৱেশ, এটা মানে নিৰিবিলি পৰিৱেশত আছে। তাৰপিছত আমি মানে কফি আৰু পকৰা খালোঁ। মানে আজি শিৱৰাত্ৰিৰ কাৰণে মাছ মাংস তেনেকুৱা খোৱা নাই, আৰু তাত মানে মাছ মাংসৰ জাতীয় বস্তুবোৰ বেছিকৈ পায়, ভেজ প্ৰায় কমেই থাকে। আৰু সেইকাৰণে পকৰি আৰু কফিকে খালোঁ। এইটো এটা ছুইমিং পুল টাইপৰ, দেখি ভাল লাগিছে। তাত গছ গছনি এনেকুৱা এটা গাঁৱৰ মানে প্ৰাকৃতিক পৰিৱেশৰ বস্তু সকলোখিনি আছে।